কিমান পাইছ 4 কিমানৰ ভিতৰত 100 ভিতৰত তাৰ মানে এটাই গেৰা মাৰিছ স্কুলৰ নাম ডুবাই দিছ মোৰ কাপোৰ কানি লেতেৰা কৰিছ গাহৰিৰ পোৱালে লাজ নাপা ইমান বেয়াকৈ গেৰা মাৰিবলৈ তহঁতৰ গেৰা মাৰা দেখি শিক্ষা বিভাগৰ অফিচাৰ বিলাকে কি কৈছে জানো আমাৰ স্কুলখন হেনো স্কুল নহয় গোহালিহে দুনিয়াৰ গৰুবোৰ ইয়াত থাকে আৰু পৰীক্ষাৰ বহীত গোবৰ সোপায়েৰে আৰু সেই গোহালিৰে গৰুটো হলো মই আৰু দুবছৰ যদি এই ৰিজাল্ট অব্যাহত থাকে তেন্তে স্কুলৰ ফিল্ডৰ ঘাঁহ সোপা খাই মৰিব লাগিব মই ভালে হ'ব এতিয়া আপুনি টিফিন নানিলে হ'ব মোৰ টিফিনত ধৰি কথা নকবি টিফিন মই মোৰ নিজৰ বাবে নানো টিফিন আনো মোৰ ল'ৰাৰ বাবে অলপ পিছত সি আহি পাবই টিফিন খাবলৈ কমাব পাৰিবা যদি মোৰ ল'ৰাৰ টিফিনত তুমি চকু দিয়া কমাব পাৰিবা কিন্তু যদি ভাইটি ভণ্টিৰ এডমিশ্যনৰ কাৰণে এইখন স্কুললৈ আহিছা নাহিবা কাৰণ ইয়াত পঢ়ি কোনো মানুহ হ'ব নোৱাৰে দেখা নাই নমুনা তোমাৰ সন্মুখতে আছে দাড়ি চুলি পকি এইকেইটা গোটেইকেইটা ভোবোলা ছাগলীৰ নিচিনা হ'ল দেখিছা মুখ লাগিব বুলি মাকে কলা ফুটো দি পঠিয়াইছে তথাপি মানুহ হ'ব পৰা নাই গৰুহঁত ইয়াত পঢ়িলে কি হয় উত্তৰ দেখোন কৈয়ে দিলো তাৰ পিছতো মুখেৰে মাতিব নোৱাৰো গৰুহঁত আমি গৰুহে জানো ছাৰ যেতিয়া গৰু যেতিয়া অসংখ্য থাকে অসংখ্য গৰু থাকে তেতিয়া তাক গৰুহঁত বুলি কোৱা গৰু হল বুলি ইমান গোবৰ এৰিব লাগে নে বাৰু মই মনিষা দেৱী এইখন স্কুলতে মোৰ এপইণ্টমেণ্ট আছে ছাৰ এইখন লেটাৰ ছাৰ এইটো মই ভয় কৰিব নালাগে বুজিছা বৰ ভাল সময়ত তুমি আহিছা বুজিছা আমাৰ তোমাৰ স্কুলত অকণমান সমস্যা এটা পাইছো দেই কি কৰিছে এইখন আপুনি চশমাযোৰ বিচাৰি পোৱা নাই ডিঙিখন ওলমি আছে পাহৰি গৈছে এই গৰু সোপাক পঢ়োৱাতে নিজে কিবা গৰুৰ নিচিনা হৈ গৈছে বুজিছা এতিয়াহে গোটেইখন ফয়কে দেখিছো দিয়া সুন্দৰকে ইয়াতে এটা চাইন কৰি দিয়া ভাবিছো কলমটো ইমান গধুৰ লাগিছে বোলো খেলি মেলি হৈ গৈছেগে গোটেইখন কিবা নকবা দিয়া সুন্দৰকে কি মৰম লগা আখৰ হে মানুহজনী যিমান মৰম লগা আখৰকেইটা সিমানে মৰম লগা একো নাই আজিৰ পৰা তুমি এখন স্কুলৰ মাষ্টৰণী হৈ গলা মই তোমাৰ হেডমাষ্টৰ গগন কলিতা এনে এটাই মোক গগন মাষ্টৰ বুলিয়ে জানে আমাৰ স্কুলখন তোমাৰ চহৰৰ স্কুল কিন্তু ৰিজাল্ট বৰ বেয়া এই গাধা সোপাক পঢ়োতে তোমাৰ নিজৰে মাথাৰ গণ্ডগোল হৈ যাব এই সোপাই তোমাৰ বাদ দিলো সিহঁতৰ কথা বাৰু হেৰি নহয় তুমি এপইণ্টমেণ্ট ললা হয় পিছে থকা মেলাৰ ব্যৱস্থা ইয়াৰ কিবা ওচৰে পাজৰে এটা ভাড়াঘৰ পোৱা হ'লে ভাল আছিল ছাৰ ভাড়াঘৰ আকৌ আমাৰ ইয়াত নচলে বস্তুটো নাই আচ্ছা এটা কাম কৰিব পাৰা মোৰ এটা চৰা ঘৰ আছে এক্সট্ৰা তোমাৰ থকা মেলাৰ স্থায়ী ব্যৱস্থা নোহোৱালৈকে তুমি তাতে থাকিব পাৰিবা আপুনি মোৰ সমস্যাই নাইকিয়া কৰিলে আপোনাক কি বুলি ধন্যবাদ জনাম থেংক ইউ সো মাচ থেংক ইউ কোনটো দিছা মোৰ ঘৰত মানুহ 3 জন মই মোৰ পৰিবাৰ কঁকালটো ডাঙৰ আৰু এটা বাঘ মোৰ ল'ৰাটো বাঘ হয় সি বাঘ কি কৰে আপোনাৰ বাঘে মানে আপোনাৰ ল'ৰাই টপ ক্লাছ বিল্ডাৰ হয় বিল্ডিং বনায় বডি বনায় আৰু
কিয় বনাই জানা সি ভাল পোৱা ছোৱালীজনীয়ে জিমৰ মেনেজাৰ এজনক ভাল পায় আৰু মেনেজাৰতকৈ বেছিকৈ বডি বনাই সি তাৰ প্ৰেয়সীক হাত কৰিব খোজে ঐ ছাৰ ইমানকে মিলিছে মুখখন মুখখন ডাঙৰকে মেল খাইছে ন ডাইনছৰ নিচিনাকে মেল খাইছে একো নাই বাঘৰ বাপেক যে মোৰ চব বস্তু ডাঙৰকে মেল খায় একো নাই সি যেনেকে তোমাৰ বাঘৰ দৰে গুজৰি গুমৰি আহে নহয় কি আহিছে টিফিন খাবলৈ 19টা কণী 3 বাটি দাইল 1 ডজন কল 2 ডজন আনিছো 2 ডজনে আনিছে তোর টিফিন ফাংচন নহয় এনিমেল ফাংচন ভগৱান এনামেলো নহয় এনিমেলো নহয় এনুৱেল ফাংচন আপুনি গান এটা গাব লাগিব মই গান লিখোৱে গান নেগাওঁ নহয় এই বাইদেউ সেইদিনা যে আপুনি স্কুলত নিচুকুনি গীত গাই শুনাইছিল আমাক মই সেইদিনাখন মাক আৰু মমতাৰ কথা ছিল এনেকে মা এনেকে মোৰ কথা মা কোৱাটো এনেকে মা পেটটো এনেকে মা তোৰ পেটটো মোৰ ডাঙৰ দেখোন আইছা মই সেইদিনাখন কি কৈছো কি কৈছিলে মই গান গাব নোৱাৰো কিহৰ কাকা কৰিবলগীয়া হ'ল তাকে মোৰ চোতালত চাওকচোন ছাৰ এই বান্দৰ সোপাই ধৰি আছে মই বোলে এনুৱেল ফাংচনত গান এটা গাব লাগে গাই দিবা ঐ ছাৰ আপুনি ওপৰত গাই দিবা গৰুহঁতে কি জানে গৰুৰ কথা গানৰ কথা গাহৰিৰ পোৱালিহঁত মই কিন্তু ফাংচনত এটা কবিতা আবৃত্তি কৰিম ভাং 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 লোহা শিকলি আছিল এইটো মই গাম বুলি তই কেনেকে গম পালি আজি 5 বছৰ ধৰি এটা কবিতাকে গাইছে বেলেগ এটা মুখস্থ নহয় চাও সারা মেমৰি খুব বেয়া দে যিমানে ডাঙৰ হৈ আহিছে সিমানে মৰম লগা হৈ আহিছে মৰম কৰোঁতে সেইকাৰণে যথেষ্ট সন্মান কৰে আজি তোমাহে ঘৰত গৈ সময় আছে মেম ইয়াতে মই অকলে আছো মৰি ক'ত ভাল থাকিব মোৰ মেমৰি কি সুন্দৰ কবিতা ওলাই গৈছে কৈছো নাই মোৰ কবিতা তোমাৰ এটা বৈশিষ্ট্য আছে বহুত কষ্ট কৰি মই তাইৰ ঠিকনা বিচাৰি উলিয়াইছো তাইক ঘৰলৈ নিবলৈ আহিছো মায়ে গালি বাউলি হৈ গৈছে কান্দিব কিয় লাগে তেওঁ ইয়াত কিমান আনন্দত আছে আমিহে জানো আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে তেওঁক বিৰাট ভাল পায় হ'লেও তাই মাষ্টৰণী চাকৰি কৰিবলৈ কোনো দৰকাৰ নাই আজিৰ তাৰিখত মই নাম্বাৰ 1 কণ্ট্ৰেক্টৰ আমাৰ ঘৰলৈ মন্ত্ৰী এমএলএ এইবোৰৰ আশা চলিয়ে থাকে সিহঁতে এই ঘৰতে পাক চাকৰি দিব লয় আৰে মই এটা ফোন কৰি দিলে হ'ল তেনেহ'লে তুমি মোৰ হৈ এটা ফোন কৰি দিবাহে আমাৰ বিলাকৰ মানে মাষ্টৰ বিলাকৰ দৰমহাটো যাতে মাহেকত পোৱা কৰি দিয়ে এই হেন বাঘ এটা খুৱাই বাই পুহি ৰাখিব লাগে মাহৰ দৰমহাকেইটা মাহত নাপালে কষ্ট হয় শুনিলা লগে প্ৰমাণ পালা নাই সি যে এইটো বস্তুটো মানে কি তাৰ পেট খালি পেটত ভৰাবই লাগিব এতিয়া মানে অকণমান ধৈৰ্য ধৰ দেই 19টা কণী সিজিবলৈ 19 মিনিট সময়টো লাগিবই অকণমান ধৈৰ্য ধৰ তোৰ পেটৰ তেওঁ অহাত কেতিয়াবাতে আহিল খালি চাহ একো দিব পৰা নাই তুমি আহি পাইছাহে চাহ একাপ নহলে মই বহাই দিওঁ ৰবা বাপেৰক ভয় মাৰিবি নেকি কৰি থাকিব নালাগে তয়ো 19টা কণীৰ স্বাৰ্থ পাতি
মাতি লিভাৰ ফালি জণ্ডিছ মাতি মোৰ টকাবিলাক কাটি কাটি খা হিয়া মায়ে বুদ্ধি আছে তই এনেকৈ গুচি যোৱাৰ কাৰণে মা দেউতাই কান্দি কান্দি মৰিছে তোৰ এখন বহুত টকা পইচা মাক তাক ৰুমাল এখনো কিনি দিব পৰা নাই ৰুমালে কান্দিয়া নাই কাৰণেতো তোক এখন আহিছো তোক নিবলৈ আহিছো মোক নিও লাভ নহ'ব এই চকুপানী মাতে নিজে অৰ্জন কৰিছে গতিকে নিজেই মুচিব লাগিব চাহ তই তেনেকৈ কথা নকবি তোৰ কাৰণে ভাল ল'ৰা ভাল চাকৰি মই চব খাটাং কৰি থৈছো তই কেৱল গলেই হ'ল আগে তো নিজে ভাল হৈ লচোন ভাল বেয়া পাচনি পিছতো কৰিব পাৰিবি ভালে ভালে কৈছো মোৰ লগত বল কমচে কম তোক বন্দুক দেখুৱাই কিডনেপ কৰাৰ ইচ্ছা মোৰ নাই মোৰ দৰে মাষ্টৰনী যি কিডনেপ কৰিব লাভ নহ'ব ভাইটি মুক্তিপণ দাবী কৰিব নোৱাৰিবি আৰু দাবী কৰিলেও ফুটা কৰি এটাও নাপাবি তাতে যদি পাৰ নহয় যদি পাৰ তই মোক এতিয়া মাৰি থৈ যা তোৰ দৰে জাতিৰ কলংক তাক ভাই বুলি চিনাকি দিয়াতকৈ মৰি থকাই বহুত বেছি বয়সত সৰু হ'ব লাগিছিল চলিত ধৰি চুচৰাই লৈ গলোহেঁতেন তেতিয়া মানুহেও গম পালেহেঁতেন তহঁতৰ সেই কটাৰ নেগুৰ কেইডালো মাজে মাজে ডাং খায় বল কথা বতৰা তোমাৰ ভাইটি নিচিনা নালাগে টকা থকা বিপ্লৱীবোৰ এনেকুৱাই হয় ছাৰ দিনত টকাৰ গৰমত উতলি থাকে ৰাতি হলে মৰাৰ ভয়ত লুকাই থাকে